হেল্ল' এভৰিৱান, সন্ধিয়াৰ জুই কুৰাৰ শাহুমাই তাপ লৈ আছে। ইফালে খুৰাই তিনিওটা নাতিকে চম্ভালি আছে। এইফালে চক এটাৰ উৎপাতে ইয়াত দৌৰা ঢাপলা খুব ভাল পাইছে ইয়াত আহি দেই সি। আৰু ইফালে সন্ধিয়া আলু পোৰা বহুত দিনৰ মূৰত খাই আছে আলু পোৰা। খুৰাই এয়া জুইত আলু পুৰি দিলে আৰু সন্ধিয়াৰ এয়া তুলসী তলত চাকি বন্তি। তো ৰাতিৰ সাজ হৈ গ'ল ৰেডি। লেবৰা চব্জি আৰু ভাত, ইফালে আলু পোৰা ধনিয়া, এইফালে আদা নহৰু ধনিয়া চাটনি, ইফালে দালি আৰু এই হৈছে পোৰা আলু আৰু পোৰা বিলাহীৰ চাটনি। তো বৰ সোৱাদৰ আজি এসাঁজ হ'ল। আৰু এইফালে খুৰীহঁতৰ পিছফালে ধুনীয়া ট্ৰেইন গৈ থাকে, তো দেখা পায়। এইফালে সৰু গোসাঁইৰ লগত মই এটা ক্লিপ ল'লোঁ। তেনেকৈ কি ক'ব, দিনবিলাক লাহে লাহে বাগৰি যায় আৰু ঘৰলৈ যোৱা সময় গ'ল। যোৱাৰ সময়ত আমাক চুমিয়ে খুৰীয়ে ঘৰলৈ থ'বলৈ ওলাইছে। তো ভিডিঅ'টো সোনকালে লাইক এটা কৰি দিবচোন দেই। আৰু এইফালে নামঘৰ সেৱাটি লৈ ঘৰলৈ বুলি ৰাওনা।